নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীক পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল সায়েন্স মেজৰ ভাৰতত সাংবিধানিক চৰকাৰ আৰু গণতন্ত্ৰ এই কিতাপখনৰ দ্বিতীয় অধ্যায় চৰকাৰৰ অংগ খণ্ড 2 খণ্ড 1 টো দিয়া আছে। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে তাত গৈ চাই ল'বা। আজি এই পাঠটোৰ কিছু প্ৰশ্নটো আলোচনা কৰিম আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্বিতীয় অধ্যায় চৰকাৰৰ অংগ খণ্ড 2 11 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? উত্তৰ 2 জন। 12 নম্বৰ কোনটো সদনত বিত্তীয় বিধেয়কখন উত্থাপন কৰিব পাৰি? উত্তৰ লোকসভা। 13 নম্বৰ ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? উত্তৰ 30 বছৰ হ'ব লাগে। 14 নম্বৰ ৰাজ্যসভাৰ মুঠ সদস্য পদ কিমান? উত্তৰ ৰাজ্যসভাৰ মুঠ সদস্য পদ 250খন। 15 নম্বৰ ৰাজ্যসভাত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক মনোনীত কৰিব পাৰে? উত্তৰ ৰাজ্যসভাত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 12 জন সদস্যক মনোনীত কৰিব পাৰে। 16 নম্বৰ অসমৰ পৰা ৰাজ্যসভাৰ কিমানজন সদস্য নিৰ্বাচিত হয়? উত্তৰ অসমৰ পৰা ৰাজ্যসভাৰ 7 জন সদস্য নিৰ্বাচিত হয়। 17 নম্বৰ ৰাজ্যসভাৰ কোৰাম কিমান? উত্তৰ 1/3। 18 নম্বৰ ৰাজ্যসভাৰ সদস্য কোনে নিৰ্বাচন কৰিছিল? উত্তৰ ৰাজ্যসভাৰ সদস্য ৰাজ্যিক বিধানমণ্ডলৰ সদস্যসকলে নিৰ্বাচন কৰিছিল। 19 নম্বৰ বৰ্তমানৰ লোকসভাত সদস্যৰ সংখ্যা কিমান? উত্তৰ 4। 20 নম্বৰ ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান? উত্তৰ ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ। 21 নম্বৰ এটা বিত্তীয় বিধেয়ক লোকসভাৰ পৰা গৃহীত হোৱাৰ পিছত কিমান দিনৰ ভিতৰত ৰাজ্যসভাত অনুমোদন কৰিব লাগিব? উত্তৰ এটা বিত্তীয় বিধেয়ক লোকসভাৰ পৰা গৃহীত হোৱাৰ পিছত 14 দিনৰ ভিতৰত ৰাজ্যসভাত অনুমোদন কৰিব লাগিব। 22 নম্বৰ মন্ত্ৰী পৰিষদ সামূহিকভাৱে কাৰ ওচৰত দায়বদ্ধ? উত্তৰ মন্ত্ৰী পৰিষদ সামূহিকভাৱে সংসদৰ ওচৰত দায়বদ্ধ। 23 নম্বৰ অসমৰ পৰা লোকসভাত কিমানজন সদস্য নিৰ্বাচিত হয়? উত্তৰ অসমৰ পৰা লোকসভাত 14 জন সদস্য নিৰ্বাচিত হয়। 24 নম্বৰ লোকসভাৰ অধ্যক্ষ কোনে নিৰ্বাচন কৰে? উত্তৰ লোকসভাৰ অধ্যক্ষ লোকসভাৰ নিৰ্বাচিত সদস্যসকলে নিৰ্বাচন কৰে। 25 নম্বৰ সংসদৰ যুটীয়া অধিৱেশনৰ সভাপতিত্ব কোনে কৰে? উত্তৰ সংসদৰ যুটীয়া অধিৱেশনৰ সভাপতিত্ব লোকসভাৰ অধ্যক্ষই কৰে। 25 নম্বৰ লোকসভাত কাষ্টিং ভোট কোনে দিয়ে? উত্তৰ লোকসভাত কাষ্টিং ভোট লোকসভাৰ অধ্যক্ষই দিয়ে। 26 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে বিধেয়ক এখন বিত্তীয় বিধেয়ক হয় নে নহয় কোনে সিদ্ধান্ত লয়? উত্তৰ বিধেয়ক এখন বিত্তীয় বিধেয়ক হয় নে নহয় লোকসভাৰ অধ্যক্ষই সিদ্ধান্ত লয়। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীয়ে ভিডিঅ'টো চাই ভাল পালা আৰু খণ্ড 3 লং কুৱেশ্যন আনচাৰ তোমালোকক নেক্সট ভিডিঅ'ত দি দিম। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।